হাই গাইছ ইয়া দেখিবলৈ পাইছে দাদাহঁতে কাম কৰি আছে দেৱালী উপলক্ষে সকলোৱে বাহ কাঢ়ি আছে অলপ পিছত চাকি দিব তাৰপিছত সকলোৱে জ্বলাব চাই থাকক ভিডিঅ'টো চাৰিওফালে পুৰা বোমা ফুটি আছে ন আজি চাই থাকক এয়া চাকিত তেল ঢালি আছে আৰু এজনে উত্তা দি আছে আৰু আধা ঘণ্টা পিছত সকলো চাকি জ্বলিব টোটাল ইয়াতে 1001টা চাকি আছে ভিডিঅ'টো চাই থাকক দাদাহঁতে চাকি জ্বলাত ব্যস্ত হৈ আছে আৰু মইহে ফাল্টুৰ দৰে ভিডিঅ' কৰি আছোঁ কলগছ জোপা টোটেল 120টা চাকি আছে এতিয়া জ্বলোৱা হোৱা নাই কমপ্লিট হ'ব আৰু চাকি শেষ হ'ল আনিব গৈ আছোঁ এইবিলাক চাকি দেখিবলৈ পাইছে চাকি চাকি এতিয়া চাকি প্লেটত উঠাম কেইটামান তাৰপিছত লৈ যাম চাই থাকক তেল লৈ গৈ আছোঁ চাকিবিলাক কলগছ জোপা তলত সকলো কমপ্লিট চাৰিওফালে এতিয়া খালি জ্বলাবলৈহে বাকী আছে আৰু 10 মিনিট পিছত সকলো জ্বলা কমপ্লিট হ'ব কলগছ জোপা ইতিমধ্যে কমপ্লিট হৈছে চাৰিওবিলাক বাকী আছে গেছ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন এতিয়া চাকি জ্বলাই আছোঁ আমি সকলোৱে আৰু কেইটামানহে বাকী আছে সম্পূৰ্ণ হ'ব আৰু কেইটামানহে বাকী আছে সকলোৱে জ্বলাই আছে এবাৰ চাই লওক সকলোৱে কেনেকুৱা হৈছে আৰু কমপ্লিট হোৱাৰ পিছত মই গছৰ ওপৰত উঠি ওপৰৰ পৰা অলপ দেখুৱাম দাদাহঁতে ফটো উঠি আছে বুকুৰে কাৰেঙত সোণালী সপোনে তাজমহল সাজিছে এয়া বহুতে চাকি জ্বলাই আছে কংকন ভাই মোজা ডিসি ভাই চাকি জ্বলাই আছে সকলোৱে ব্যস্ত কমপ্লিট হ'ল এতিয়া মই গছৰ ওপৰৰ পৰা অলপ দেখুৱাম চাই থাকক গছ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এতিয়া গছৰ ওপৰৰ পৰা কৰি আছোঁ যিহেতু আমাৰ ড্ৰোন নাই আৰু মোবাইলতে কৰি আছোঁ মেৰাও নাই আমাৰ ইয়া তলত দাদাহঁতে ফটোশ্বুট কৰি আছে সকলোৱে ফটোত ব্যস্ত হৈ আছে সকলোৱে আৰু এতিয়া মই ওপৰৰ পৰা নামিম ইয়াৰ লগৰবোৰে বোমা ফুটাই আছে ভিডিঅ'টো শেষ হ'লে চাই থাকিব দেই আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই লাহে 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 বাঢ়ি 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 আহে শুনি থাক বুকুত
পাহি মৰম